উন্নতিৰ ক্ষেত্ৰত ক'বলৈ গ'লে যিটো বস্তু 5 বছৰত একোৱে হোৱা নাছিল, আজি হাগ্ৰামাচাৰ এইটো এতিয়া মই ক'ব নোৱাৰিম মুখেদি, কিন্তু যিটো হৈ আছে, যিটো হাৰত উন্নতি হৈ আছে, যি মূলাবাই এটা দুপাতনি চিন বুলি এটা কথা আছে। মই BTCৰ এজন EM হৈ আজি 3 মাহ মই BTCত থাকি যিখিনি দেখিলোঁ, যিখিনি গম পালোঁ, আমি ভবাতকৈ বহুত বেছি উন্নতি হ'বলৈ গৈ আছে। গতিকে মই বেছি নকওঁ, এনে পলম হৈছে, ক'ব গ'লে বহুত আছে। আঁচনিবিলাক মই বিজনেছ হিচাপে আমাৰ যিটো চৰকাৰ গঠন কৰাৰ পিছত 4 মাহৰ ভিতৰত আমি গুইদলৰ বহুত স্কিম ওপেনিং কৰিলোঁ। SOPD দিন মই 19টা ৰাস্তা ঘাট ওপেনিং কৰিলোঁ, যিটো বস্তু 5 বছৰত কোনোবা গভৰ্ণমেণ্টে কৰিব পৰা নাছিল। ভৱানীপুৰটো বড় বাজাৰ 44 কৰোৰৰ আছাম মালা সেইটো কৰিব পাৰিলোঁ, এইটো আৰম্ভ হ'ল, এতিয়া ঘাঁহ কাটি আছে। আৰু বল্লাংগুৰিত ট্ৰেডিশ্যনেল ফুড পাৰ্ক এইটোও কৰিলোঁ 24 কৰোৰৰ। তেনেকৈ বিভিন্ন আঁচনি আছে। আৰু 2 দিনতে আমাৰ যিটো আমাৰ শিশুবাৰী দলঙত ইলেকশ্যনৰ আগে আগে আমি কৈ গৈছিলোঁ, কিন্তু 2 দিনত আমাৰ হাগ্ৰামাচাৰে ইলেকশ্যনৰ আগে আগে অপেনিং কৰিবলৈ আহি আছে। আৰু যিটো আমাৰ বাটাবাৰী দুটুলি এইটো আমাৰ ইলেকশ্যনৰ আগে আগে হয়তো অপেনিং কৰিব আমাৰ চাৰি আগে। তেনে আমি বুজিব পাৰিছোঁ যে আমি 4 বা 6 মাহৰ ভিতৰত যে ইমান কৰিব পাৰিছোঁ, এইটো আমাৰ কাৰণে গৌৰৱৰ বিষয়। গতিকে সকলোকে যাতে মই কি বুলি কয়, এইটো যাতে অধৈৰ্য নহয়। এই 2 লাখ টকাটো কিছুমান পাইছে, পোৱা নাই, কিছুমান 10 লাখ চেকটো পাইছে, পোৱা নাই, এইবিলাক লৈ গোল মাৰি থাকিব নালাগে। মই আহ্বান জনাম, ষ্টেপ বাই ষ্টেপ আমি দিয়াৰ ব্যৱস্থা আমি কৰি চাই থাকিম। ঠিক আছে, মই বেছি নকওঁ, আমাৰ মুখ্য অতিথি আছে, সি বহুত কথা কৈ যাব ব্ৰিটিছ চৰকাৰৰ বিষয়ে। এইখিনি কৈ মই চমু বক্তব্য ইয়াতে সামৰি লৈছোঁ। ধন্যবাদ। নিৰ্বাচনৰ পূৰ্বে যি 5টা গেৰেণ্টি দিছিল, আজি বাস্তৱত পৰিণত কৰিবলৈ গৈ আছে। আজি সভাৰ মাধ্যমেৰে মাটিৰ পট্টা প্ৰদান কৰা হ'ব। বয়োজ্যেষ্ঠসকলৰ বাবে এককালীন 10,000 টকা চেক প্ৰদান কৰা হ'ব আৰু যুৱকসকলৰ বাবে 2 লাখ টকা চেক বিতৰণ কৰা হ'ব। চেল্ফ হেল্পবিলাকৰ কাৰণে 15,000, IDS, যিবিলাক আমি ইলেকশ্যনৰ আগত ৰাইজৰ সন্মুখত যায় যি 5টা গেৰেণ্টিৰ কথা কৈছিলোঁ, আজি সেইটো বাস্তৱত পৰিণত হ'ল। ইয়াৰ কাৰণে মই প্ৰথমতে আমাৰ শ্ৰীযুত হাগ্ৰামা মহিলাৰীদেৱক হাজাৰ হাজাৰ ধন্যবাদ জ্ঞাপন কৰি তেখেতৰ এই প্ৰচেষ্টাতে আজি সেই 5টা গেৰেণ্টি আমি 6 মাহ নোহোৱাৰ আগতে আমি প্ৰতিশ্ৰুতিটো পূৰণ কৰিব পাৰিছোঁ। আমাৰো ভয় আছিল সঁচাকৈ আমি পাৰিমনে, যিটো গেৰেণ্টি দিছোঁ এইটো 5 মাহত বা প্ৰতিশ্ৰুতিটা পূৰণ কৰিব পাৰিমনে। কিন্তু আমি দেখিলোঁ আজি 4 মাহ নোহোৱাতেই আমি 5টা গেৰেণ্টি পূৰণ কৰিব পাৰিলোঁ। তাতে কিছুমানে পাব, কিছুমানে নাপাব, একেবাৰে সকলোৱে পোৱাটো সম্ভৱ নহয়। যিবিলাক পোৱা নাই সিহঁতেও যাতে মনটো বেয়া কৰিব নালাগে, আমি প্ৰত্যেক বছৰে দি থাকি যাম। আৰু এতিয়া আমাৰ এদিন CMে কিছুমান কথা কৈ গৈছে, এইটো ইলেকশ্যনৰ পিছতে যিবিলাক পোৱা নাই আমি এইটো পোৱাৰ ব্যৱস্থা আমি কৰিম। এই গতিকে আপোনালোকে নাৰ্ভাছ হ'ব নালাগে। যিটো বিশ্বাস, যিটো আশা ৰাখি আপোনালোকে BPF ভোটদান কৰি আজি সুবাইজাৰৰ লগতে BTC-BPF গভৰ্ণমেণ্ট চৰকাৰ গঠন কৰা আপোনালোকে কষ্ট কৰি আমাক জিকাই আজি চৰকাৰ গঠন কৰাত সুবিধা দিলে। সেইটো বিশ্বাস, সেইটো আশ্বাস এতিয়া নিৰাশ হ'ব নালাগে। আমি এটা এটাকৈ কৰি যাম।